আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত কেইটামান ঘৰুৱা সাধাৰণ কথা আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই বহু দিনৰ পৰা কেতিয়াবা পেপাৰত পাওঁ বা মানুহৰ মুখত শুনো বা নিজে কৰি পাওঁ, সেইবিলাক মই সংগ্ৰহ কৰি কিছুমান বহীত মই লিখি থৈ দিওঁ। তাকে আজি মই বিচাৰি মই পালোঁ। তাকে এতিয়া মই কিছুমান মনত আছে, কিছুমান নাই লিখি থোৱা। সেই তাকে মই আপোনালোকৰ আগত মাতি চাই যায় কৈ যাম আৰু দুবাৰ তিনিবাৰকৈ ক'ম, আপোনালোকেও সেইবিলাক ব্যৱহাৰ কৰি চাব। বিশেষকৈ গৃহিণীসকলে আমি ঘৰুৱা কিছুমান কাম কাজত বা পাকঘৰত সেইবিলাক ব্যৱহাৰ কৰিবলগীয়া কথা আমি সকলোৱে জানিব লাগে। সাধাৰণ কথা কিছুমানে আমাৰ জীৱনটো সলনি কৰি দিয়ে, সংসাৰখন সুখৰ কৰি দিয়ে কিছুমান কথাত। সেয়ে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, মই ভালে থকাটোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত অলপ ভাল পাইছোঁ, অলপ অসুস্থ হৈ আছোঁ যদিও তথাপিও আপোনালোকৰ ওচৰলৈ আহিলে মোৰ বহুত মনটো ভাল লাগে। সেয়ে মই এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া আপোনালোকে গৃহিণী বা ময়ো গৃহিণী, অকল যে গৃহিণীসকলেহে জানিব লাগে এনে নহয়। ছোৱালী, ল'ৰা, বৃদ্ধ, মতা মানুহো কেতিয়াবা ভাত বনাব লাগে, পাকঘৰ বা ঘৰুৱা কামবিলাক কৰিব লাগে, সকলোৱে জানিব লাগে। কিন্তু বিশেষকৈ মহিলাসকলৰ ওপৰত আমাৰ সেই দায়িত্বটো থাকে। এতিয়া চাওক, চেনি থোৱা পাত্ৰত কি হয়, যদি আমাৰ মুকলি হৈ থাকে বা ভালকৈ থ'লেও খুব টাইটকৈ মাৰি থ'লেও কি হয়, তেতিয়া আমাৰ তাত পৰুৱা সোমায়। পৰুৱা সোমালে যদি আমি চাহ দিওঁ, পৰুৱা এটা পাই যদি ঘৰৰ মানুহে কি হয়, কোনোবা এজনে দিলে পালে সি কিবা পৰুৱা নেখাওঁ মই এনেকৈ কয়। গতিকে আমি সেইখিনিৰ পৰা হাত সাৰিবলৈ আৰু আমি চেনিখিনি সম্পূৰ্ণৰূপে সুচাৰুৰূপে ভালকৈ আমি ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব, চেনি থোৱা পাত্ৰত খোৱা কৰ্পূৰ বা কেইটামান লং থ'লে চেনিত পৰুৱা নধৰে। আপোনালোকে আকৌ শুনি লওক, চেনি থোৱা পাত্ৰত খোৱা কৰ্পূৰ এনেকুৱা সৰু এটা পেকেটত থাকে, 10-12টা এনেকৈ থাকে, সৰু গোল 4-কোণীয়া এনেকুৱা কৰ্পূৰ থাকে। আমি পাক বনালেও দিওঁ আৰু সকামতো যিকোনো হেৰিত লাগে, এতিয়া মানে বামুণে পূজা চূজা কৰিলেও লাগে। এই সেনেকুৱা কৰ্পূৰ বা লং কেইটামান 2-3টামান বা 4টামান থ'লে চেনিখিনিৰ ওপৰত যদি আমি থৈ দিওঁ, তাত কেতিয়াও পৰুৱা নধৰে। যদি অলপ ঢিলাও হৈ থাকে মুখৰাখন, তেতিয়াও মানে পৰুৱা নধৰে। আকৌ চাওক, গৰম কেৰাহীত কাগজ লৈ মচিলে তেল আৰু পোৰা দাগ উঠি যায়। যেনে মই কেৰাহীটো গৰম কৰিলোঁ, সেইখিনিতে বেছিকৈ গৰম হ'ব দিওঁ, তেলখিনি দিম, পটককৈ গৰম হ'ব। এনেকৈ বৈ ভাবি থাকোঁতে কোনোবা এজন মানুহ আহিল, পটককৈ কোনোবা এটা আহিল, মাতিলে, পটককৈ মই গুচি গ'লোঁ, কেৰাহীটো গেছৰ ওপৰতে থাকিল। আহি যে দেখিলোঁতো এইটোতো মানে কি হ'ল, কেৰাহীটো পোৰা গৈছে। তেতিয়া আমি কি কৰিম, তাতে তেলখিনি দিলেতো আমাৰ মানে ধোপা লাগিব। তেতিয়া আমি কি কৰিম, কাগজ মানে থাকে, এইটো মানে গৃহিণীয়ে ৰাখিবই লাগিব ওচৰতে। সেই কাগজখনেদি যদি আমি কেৰাহীটো শুকান কাগজ লৈ পেলাই এনেকৈ যদি কেৰাহীটো মুচি দিওঁ, তেতিয়া আমাৰ পোৰা দাগখিনি উঠি যায়। তেতিয়া কি হয়, গৰম কেৰাহীত কাগজ লৈ মুচিলে তেল আৰু পোৰা দাগ উঠি যায়। তেলো যদি দিওঁ, তেলখিনিও যদি পোৰা যায়, সেইখিনিও উঠি যাব আৰু পোৰা দাগটো উঠি যাব। তাৰপিছত প্ৰেছাৰ কুকাৰ আৰু ভাত ৰন্ধা চচপেনত ক'লা দাগ পৰিলে ভিনেগাৰ, 1 নম্বৰ ভিনেগাৰ দিব পাৰিম, 2 নম্বৰত নেমু ৰসো দিব পাৰোঁ, আৰু নহ'লে বা তেতেলী দি পানী উতলাব লাগে। তাৰমানে আমি যদি এই যিটো প্ৰেছাৰ কুকাৰ বা চচপেনত আমি যে ভাত বনাওঁ, সেইখিনি আমি কি কৰিম, আমি যদি ক'লা দাগটো উঠাবলগীয়া হয়, কুকাৰত যে ভাত ৰন্ধা চচপেনত ক'লা দাগ পৰে, সেইখিনি উঠাবলগীয়া হ'লে আমি কেতিয়াবা ভিনেগাৰ অলপমানো দিব পাৰোঁ, নহ'লে নেমু ৰসো দিব পাৰোঁ, আৰু তেতেলী দি পেলাই আমি তাত পানী অলপ দি যদি আমি উতলাওঁ, তেতিয়াহ'লে তাৰ এই ক'লা দাগটো উঠি যায়। তাৰপিছত গাখীৰ যদি গৰম কৰোঁ, পাত্ৰটো পোৰা গ'লে, পাত্ৰটো মানে গৰম হৈ থাকোঁতে ইফাল সিফাল কৰোঁতে গাখীৰ গৰম কৰা পাত্ৰটো কি হয়, পোৰা যায়, গাখীৰখিনি মানে কমি যায়গৈ, পাত্ৰটো পোৰা যায়। অলপ ভিনেগাৰ দি পানী গৰম কৰিলে চাফা হয়। ইমান ধুনীয়া টিপছ। যদি আমি গাখীৰ গৰম কৰিলোঁ, তাতে যদি দেই গ'ল, ক'লা দাগ পৰি গ'ল, তেতিয়া আমি কি কৰিলোঁ, তাতে আমি ভিনেগাৰ অকণ দিলোঁ, ভিনেগাৰ নাথাকিলে আমাৰ নেমুটো থাকেই, নেমু ৰস অলপ দিলোঁ। এনেকৈ আমি যদি দি দিওঁ, তেতিয়া কি হয়, আমাৰ তাৰমানে তাতে পানী অলপমান দি পেলাই যদি আমি গৰম কৰোঁ সেই বাচনটো, তেতিয়া সম্পূৰ্ণৰূপে চাফা হৈ যায়। তাৰপিছত বাচনত তেলেতীয়া এঠা গুচাবলৈ কফি গুড়ি, এই যে কফি কিনি আনে, কফিটো নহ'লেও নাইবা চাহ, আমি যদি চাহ বনাই খাওঁ, এই চাহ বনোৱা চাহপাতখিনি আমি এনেই আমাৰ পেলনি যায়, সেইখিনি আমি যদি গোটাই থৈ পেলাই আমি যদি ধুই পখালি আমি ৰ'দত শুকুৱাই থওঁ, সেই চাহপাতখিনিয়েদি যদি আমি পানী দি যদি আমি ধুই দিওঁ, তেতিয়া আমাৰ সেইখিনি কি হয়, বাচনটো তেলেতীয়া এঠাটো আমাৰ গুচি যায়। এলুমিনিয়ামৰ বাচনত পানীৰ চেকা লাগিলে, কিছুমান দমকলৰ পানী কি হয়, কাপোৰত দাগ লাগে, বাচনত দাগ লাগে, সেই তেতিয়া আমি যদি এই এলুমিনিয়ামৰ বাচনত যদি পানীৰ চেকা লাগে বা এনেকুৱা ৰঙা দাগ লাগে, তেতিয়া আমি অলপমান বিলাহী পানী, এই বিলাহীটো আমি কাটি দিলোঁ, বা গেলা বিলাহী থাকিলে বেয়া হৈ যাব ধৰিলে, সেই বিলাহীটো আমি তাৰপৰা তলৰখিনি উলিয়াই পেলাই যদি আমি কি কৰোঁ, পানী গৰম কৰি পেলাই সেই বিলাহীখিনি তাত দিওঁ, দিলে তেতিয়া সেই পানীয়ে যদি আমি ধুওঁ,
তেতিয়া আমাৰ কি হ'ব এলুমিনিয়ামৰ পাত্ৰটো যদি ধুওঁ তেতিয়া আমাৰ সেই পানীৰ দাগটো যিটো লাগে সেইখিনি আমাৰ গুচি যাব। শুকান জলকীয়া ভজাৰ সময়ত তেলত দি পেলাই শুকান জলকীয়া বহুত মানুহে ভাজে, ভাজিলে অলপ নিমখ দি ভাজিব লাগে, নহ'লে বা কি আহে শুকান জলকীয়াত যদি আমি শুকান জলকীয়াত যদি আমি কিবা বুলি কয় তেল দি পেলাই যদি তেলত যদি শুকান জলকীয়া দি আমি ভাজিলে আমাৰ কি হয় তেতিয়া আমাৰ নিমখ দিব লাগে অলপ। যদি নিমখ নিদিওঁ তেতিয়া মানুহবোৰে কি কৰিব হাঁচিয়াই থাকিব, কাঁহি থাকিব, কাঁহি থাকিব, কিয় কি ভাজিছ, কি জলকীয়া ইমান দিছনে নহয়। আমি যদি তাতে আমি যদি সেই তেলখিনিত যদি আমি অকণমান নিমখ দিওঁ তেতিয়া শুকান জলকীয়া যিমানেই নাভাজোঁ আমি তেতিয়া আমাৰ কাহো নাহে, হাঁচিও নাহে। তাৰপিছত তেল গৰম হোৱাৰ সময়ত অলপ নিমখ ছটিয়াই দিলে মাছ মাংস তৰকাৰী বনালে তেল ছিটিকি নপৰে। অলপ নিমখ ছটিয়াই দিলে তেল আমি গৰম কৰিছোঁ কেৰাহীত, তেতিয়া আমি যদি তাতে অলপ নিমখ ছটিয়াই দিওঁ তেতিয়া মাছ মাংস যদি তৰকাৰী যদি বনাওঁ তেতিয়া তেল ছিটিকি নপৰে আৰু তেলো নুফুটে। তেল ফুটি তেতিয়া আমাৰ চকুত পৰিব, মুখত পৰিব, গালত পৰিব, হাতত পৰিব, অনেক অনিষ্ট হয়। তেতিয়া এইখিনি আমি জানিব লাগিব। তাৰপিছত কণী বা আলু পানীত যদি আমি সিজাওঁ তেতিয়া কি কৰিব লাগিব, তাত আমি অকণমান পানীখিনি নিমখ দি ল'ব লাগিব। যদি আমি কণী সিজালোঁ বা গোটাই আমি আলু সিজালোঁ পিটিকা কৰিবৰ কাৰণে তেনেকুৱা, তাত যদি আমি অকণমান যদি আমি নিমখ দি লওঁ, নিমখ দিলে কি হ'ব তেতিয়া আমাৰ আলুখিনি আৰু কণীখিনি বাকলিখিনি আমি সোনকালে গুচাব পাৰিম। আকৌ যদি আমি এটা কণীক আমি দুফাল কৰিব লগা হ'লোঁ তেতিয়া আমি কি কৰিম, আমি কেতিয়াবা গুচাই ল'লোঁ, দুফাল কৰি আমি তেলত দি পেলাই ভাজোঁ, কেতিয়াবা তেলত দি ভাজি খাওঁ, নহ'লে বা আমি বোলে দুজনক ভগাই দিব লাগিব এফাল এফালকৈ। তেতিয়া আমি কি হয় আমি কাটিব লাগিব, কিন্তু কাটোতে আমাৰ কি হ'ব কণী কুহুমটো ফালি যাব, কাটা জ্বলে দিগদাৰ হ'ব। গতিকে আমি যিখন চুৰিৰে আমি কণীটো কাটিম ফালিম সেই চুৰিখন যদি আমি অলপ সময় কিবা বোলে কণীটো গুচাই থকা সময়তে যদি আমি ঠাণ্ডা পানীত চুৰিখন দি দিওঁ, সেই চুৰিখনে যদি আমি কণীটো গুচাই পেলাই ধুনীয়াকৈ এনেকৈ ফালি দিওঁ অকণো তাৰ কুহুমটো মানে ভাঙিও নাযায়, ধুনীয়াকৈ সমানকৈ দুফাল হৈ যায়। কিমান ধুনীয়া টিপছ, আপোনালোকে কৰিবচোন বাৰু। কণীটো আমি প্ৰায় আমি দৌৰা দৌৰিকৈ মানে এনেকৈ কাটোহে আৰু কণীখিনি দুফাল হৈ গ'ল কাৰণে এতিয়া কুহুমখিনি ফালি গ'ল, দিগদাৰ হৈ যাব, ইজনক দিলেও বেয়া পাব, হেৰি হ'ব। সেইকাৰণে আমি এইখিনি গুচাই থকা সময়লৈকে কণীখিনি আমি কি কৰিম, আমি ইয়াত থৈ দিম পানী চুৰিখন, যিখন চুৰি বা কটাৰীয়ে কাটিম তাক আমি অকণমান সময় ঠাণ্ডা পানীত দি থৈ দিম, ইফালে কণীখিনি গুচাই থাকিম। তেতিয়া আমি সেইখন চুৰিয়েদি যদি আমি কণীটো দুফাল কৰোঁ গুচোৱাৰ পিছত তেতিয়া ধুনীয়াকৈ দুফাল হ'ব, কণী কুহুমটোও ফালি নাযায়, ভাঙি নাযায়, ধুনীয়া হৈ যাব। আৰু যদি ফুলকবিত পোক থাকে, আমি যদি বজাৰৰ পৰা ফুলকবি আনিলোঁ আমি ডাইৰেক্ট আমি পানীত অকণমান ধুই খাব নোৱাৰিম, তাত বহুত পোক সোমাই থাকে। ফুলকবিত বিশেষকৈ, বন্ধাকবিতো থাকে, ফুলকবিত বিশেষকৈ বেছি থাকে। গতিকে আমি পানীত অকণমান ভিনেগাৰ দি পেলাই যদি তাতে আমি তিতাই থৈ দিওঁ তেতিয়া আমাৰ ফুলকবিত থকা পোকখিনি আমাৰ ওলাই যাব। তেতিয়া আমি কি ভাল ওলাই যাব, যেতিয়া পানীৰ পৰা ফুলকবিৰ পৰা পানীলৈ ওলাই আহি যায় সেই পানীখিনি পেলাই দি আকৌ বাৰে বাৰে আমি ফুলকবিখিনি ধুই দিম, তেতিয়া আমাৰ ভাল। আমাৰ যদি সেইটোও নাথাকে তেতিয়া আমি কি, আমাৰ ঘৰত সদায় নিমখ থাকে, আমি সেই পানীখিনিত আমি নিমখ অলপ দিম, নিমখখিনি দি পেলাই যে তাতে ফুলকবিখিনি অলপ সময় দি থৈ পেলাই লুটিয়াই বগাই ভালকৈ ধুই দিওঁ, তেতিয়া তাত থকা পোকখিনি ওলাই যাব আৰু বাৰে বাৰে আমি ধুই থাকিলে আমাৰ কি হৈ যাব, সেইখিনি আমাৰ চাফা হৈ পোকখিনি ওলাই যাব, তেতিয়া আমাৰ খোৱাৰ উপযোগী হ'ব, তেতিয়া আমাৰ কোনো বেমাৰ নহয়। আকৌ যদি আমি গাজৰ, মূলা, বিট এইবিলাক যদি আমি ভালদৰে সংৰক্ষণ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি যদি ফ্ৰিজত নথৈ আমি যদি বাহিৰতে থৈ দিওঁ, কিবা এটা পাচি বা খৰাহিত কিবা এটা থ'লে আমাৰ গেলি যাব, কিন্তু ফ্ৰিজত থ'লে গেলি যাব। তেনেকৈ আমি ফ্ৰিজত থ'লে আমি কৰিব লাগিব কি, মূলাটো দুইটা ছাইডে অকণ অকণ কাটিব লাগিব, অকণ অকণ শ্লাইড, আকৌ বিটটো আমি অকণ অকণ শ্লাইড ওপৰৰ ফালে তলৰ ফালে কাটিব লাগিব। আৰু মূলাৰ নিচিনা বস্তুবিলাক বা মূলাটো ওপৰৰ ফালে তলৰ ফালে আমি তেনেকৈ কাটিব লাগিব। আমি বহুতখিনি বস্তু আনিম, গোটেইকেইটা অকণ অকণ কাটি ধুনীয়াকৈ পলিথিনত ভৰাই পেলাই আমি কি কৰিম, আমি ফ্ৰিজত ভৰাই থ'ম, তেতিয়া আমাৰ বহুত দিনলৈকে ভাল হৈ থাকে। পিতল কাঁহৰ বাচন টুথপেষ্ট দি মাজিলে চকচকীয়া হৈ যায়। এই যে আমাৰ যে কাঁহৰ বাচনবিলাক, পিতলৰ বাচনবিলাক আমাৰ কিবা কোলা মোলা দাগ চাগ পৰে এনেকুৱা, গতিকে আমি টুথপেষ্ট দি পেলাই যদি মাজোঁ তেতিয়া আমাৰ কি হয়, আমাৰ ধুনীয়া চকচকীয়াকৈ বগা হৈ যায়। আইনাৰ বাচনত দাগ লাগিলে টুথপেষ্ট দি মাজিলে চাফা হয়। আৰু আইনাৰ বাচনত যদি আমি মাজোঁ তাৰমানে তাতো গ্লাছৰ বস্তুবিলাক যদি মাজোঁ টুথপেষ্ট দি তেতিয়া আমাৰ চকচকীয়া হৈ পৰে। আৰু যদি আমাৰ মুখ চোৱা আইনা গ্লাছ বা লুকিং গ্লাছ, আমাৰ ড্ৰেছিং গ্লাছ বা আমাৰ গডৰেজৰ লগত যিখন গ্লাছ থাকে সেই গ্লাছখন যদি লেতেৰা হয় তেতিয়া আমি খবৰ কাগজত যিবিলাক আখৰ থাকে সেই তাত মানে প্ৰিণ্ট কৰোঁতে যিটো চিয়াঁহী দি হেৰি হয়, এইটো বৰ মাৰাত্মক বস্তু। সেইটো কি কৰিব, আমি সেই কাগজখন এখন যদি খবৰ কাগজ ইমান টুকুৰাও লওঁ, আমি যদি পানী তিতাই লওঁ, তিতাই লৈ পেলাই যদি আমি ধুনীয়াকৈ গ্লাছখন ঘঁহি এনেকুৱা চিকচিকা চাফা হ'ব, ধুনীয়া মানে চাফা, বহুত দিনলৈকে ধুনীয়া চাফা হৈ থাকে। আমাৰ যদি গ্লাছখন লেতেৰা, যিমান আমি ফটাকানি লৈ পানী তিতালে কিবা খুন্দি দিম লেতেৰাহে হৈ থাকিব, ভালদৰে চাফা নহয়। গতিকে এইবিলাক সৰু সৰু কথা আপোনালোকে এইবিলাক জানি ল'ব।
আৰু লোহাৰ কেৰাহীত ছাই আৰু চাবোন লগতে অলপ নিমখ মিহলাই মাজিলে চাফা হৈ যায়। লোহাৰ কেৰাহীবিলাক ব্যৱহাৰ কৰোঁ আমি, তাক আমি লেতেৰা হ'ল তেল চিকটি লাগিলে আমি কি কৰিম এয়া চাবোন লগতে অলপ নিমখ মিহলাই আমি কি কৰিম ধুনীয়াকৈ চিকচিকাকৈ এনেকৈ হেঁচি অলপ বেছি হেঁচিব নালাগে, মাজি দিলে চিকচিকাত চাফা হৈ যায়। তাৰপিছত আমি ঘৰত টাইলছ দিয়া ঘৰত আমি কি কৰোঁ কাৰ্পেট লগাওঁ। যেনে এইখন আমি কাৰ্পেট লগাইছোঁ, এই টাইলছ দিয়া ঘৰ। এই কাৰ্পেটখনত যদি কোনোবা এজনক কিবা এটা খাব দিলোঁ, ৰুটি চব্জি বা দালি ভাত এনেকৈ খাব দিওঁতে এই তৰকাৰী মানে অলপ যদি জোল যদি পৰি গ'লে ইয়াতে এইটো দাগ পৰি যাব, দেখিবলৈ বেয়া হ'ব। তেতিয়া আমি কি কৰিব লাগিব, এই কাৰ্পেটখনত নেমু ৰস অলপ পানীত মিহলাই পেলাই এটা কাপত বা মগত যদি আমি অলপ পানী অলপ দি তাতে যদি নেমু ৰস অলপ দিওঁ, নেমু ৰস দি পেলাই তাতে যদি আমি লাহে লাহে কিবা অকণ লৈ পেলাই যদি ঘঁহি দিওঁ, ধুনীয়া চিকচিকাই চাফা হৈ যাব আগৰ দৰে। নাৰিকলৰ তেলবিলাক কি হয়, নাৰিকল তেল ঠাণ্ডা দিনত গোটা হৈ থাকে। এই নাৰিকল তেলবিলাক যেতিয়া গোটা হৈ থাকে, আমি ঠাণ্ডা দিনত ক'ৰবালৈ যাবলৈ দুৱাৰদি সময়ত তেল ল'ম। কিছুমানে আজিকালি অনেক বেলেগ জেচমিন কিবা বেলেগ মানে হেৰি লয়, কাৰ্পিন এইবিলাক তেল লয়, সেইবিলাক গলিয়ে থাকে, গোটা নহয়। কিন্তু নাৰিকল তেলটো পিয়'ৰ। আগৰ দিনৰ মানুহে নাৰিকল তেল লয়, আজিও প্ৰায়বিলাক মানুহে নাৰিকল তেল লয়। সেইটো মানে পিয়'ৰ, সেইটো মানে চুলিও নসৰে, একো নহয়। গতিকে নাৰিকল তেলটো গোটা হৈ থাকে ঠাণ্ডা দিনত আমি ল'ম কেনেকৈ? এই নাৰিকল তেলৰ লগত যদি আমি কেইটোপালমান কেষ্টৰ অইল নহ'লে বা আমি ঘৰতে পাই থাকোঁ মিঠাতেল, সদায় আমাৰ মিঠাতেল ঘৰত থাকে। সেই মিঠাতেল যদি 2-3 টোপালমান যদি আমি নাৰিকল তেলখিনি এই টেমাটোত ফুটা এটা আমি এনেও কৰিয়ে লওঁ তেলখিনি ল'বলৈ, তাৰপিছত কিবা এটা দিম আমি কাগজ এটুকুৰা সোপা দি থৈ দিওঁ। কিন্তু যেতিয়া দিম এৰুৱাই পেলাই সেইটো ফুটাটো উলিয়াই পেলাই তাতে আমি যদি 2-3 টোপালমান যদি মিঠাতেল দি দিওঁ, তেতিয়া নাৰিকল তেলখিনি যিমানেই ঠাণ্ডা নহওক কেতিয়াও সি গোটা নহয়। আমি ক'ৰবালৈ যাব লগা হ'লেও দুৱাকৈ আমি তেলখিনি লৈ যাব পাৰিলোঁ। আপোনালোকে ভালকৈ মনত ৰাখিব যে নাৰিকল তেলত যদি 2-3 টোপালমান যদি মিঠাতেল আমি মিহলাই থৈ দিওঁ, তেতিয়াহ'লে নাৰিকল তেলখিনি কেতিয়াও গোটা নহয়, আমি ল'বলৈ সুবিধা হ'ব, সকলোৰে কাৰণে ভাল হ'ব। আকৌ এইখিনিতে মই আপোনালোকলৈ এটা বেলেগ প্ৰশ্ন আনিলোঁ যে পৃথিৱীৰ আটাইতকৈ পবিত্ৰ নদীখন কি? আপোনালোকে নিশ্চয় জানে, গংগা। গংগাৰ পানী মানুহৰ পাপ হ'লেও মানুহে যদি গংগা পানী খায়, গংগা পানী বেলেগ গা ধোৱা পানীৰ লগত যদি অলপ মিহলাই লয়, তেনেহ'লে তেওঁলোকৰ পাপ যায় বুলি কয়। সেইকাৰণে এই গংগা নদীখন আমাৰ ভাৰততে আছে, আৰু এই গংগা নদীখন হ'ল আমাৰ পৃথিৱীৰ ভিতৰতে পবিত্ৰ নদী। আৰু এখন নদী আছে আমাৰ গোটেই পৃথিৱীৰ ভিতৰতে, সেইখন নদীৰ পানীবিলাক অনবৰতে সকলো সময়তে মানে গৰম দিন হওক ঠাণ্ডা দিন হওক সদায় মানে কি হৈ থাকে, গৰম হৈ থাকে। সেই নদীখনৰ নাম হ'ল কি? নীল নদী। এই নীল নদীখন আছে ক'ত? ব্ৰাজিলত। মই ইমানতে থৈছোঁ। আকৌ এদিন এনেকুৱা কিছুমান প্ৰশ্নলৈ আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আজিলৈ মই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।